উফ ইমান গৰম পৰিছে কৃষ্ণ কৃষ্ণ গৰমে মানুহ খাব যেন পাইছোঁ। হেল্ল' মীনা ক'ত আছ তই? কেলৈ সোনকালে নাহ? কেলৈ কিমান দেৰি হ'ল বাৰু মই থকা গৰমখনত এনেকৈ ৰৈ থাকিব নহয়। ছাতিটো নানিলোঁ গম পাওঁ নাপাওঁ তই? সোনকালে ৰৈ থাকিব নহয় এনেকৈ। মই যদি আৰু তই 5 মিনিট নাপাহৰি মই কিন্তু ঘৰলৈ গুচি যামগৈ। এই গান গাই থাকিব নালাগে, সোনকালে ব'ল খাবলৈ যাওঁ নে কি? বল বল মোৰো পুৰা ভোক লাগিছে, সোনকালে খাই লওঁগে বল দুকাহী দুজনীয়ে। ঐ শুন না, মোৰ যে গম পাওঁ নাই, দুদিনৰ পৰা মোৰ ৰিচাৰ্জে নাই। আমাৰ টিভিও কাৰ্ডটো নাই। তোৰ মোবাইলটোত এখন টিকটক এটা বনাওঁ, দুদিন বনোৱাই নাই টিকটক গম পাওঁ নে? মনটো যে কিমান এনেকুৱা লাগি আছে কি হ'ল 32টা উলিয়াই হাঁহি যায় আছ? মোবাইলটো দে টিকটক এটা বনাওঁ, দুদিন বনোৱা নাই গম পাওঁ নাই? মনটোহে মই জানো কেনেকুৱা লাগি আছে। তই মানে গমেই নাপাৱ। নিউজত গম পাৱ নাই? কালিহে মই নিউজটো পাইছোঁ বোলে টিকটক বোলে ভাৰতত বন্ধ হ'ল। মই কালি খবৰটো পাই মোৰতো ৰাতি ভাতেই নাই, সেইকাৰণে কৈছোঁ তোক সোনকালে খাওঁগে বল। ভণ্টি কেলে কান্দিছা তোমালোকে? হয় বোলো কেলে কান্দিছানো তোমালোকে? ইমান ৰাস্তাত যে চিঞৰি চিঞৰি কান্দি আছা কিয়? টিকটকটো বন্ধ কৰি দিলে, এতিয়া আমি কেনেকে ফেমাছ হৈ পপুলাৰ হ'ম? মোৰ ভিডিঅ'তে মই ইমান ফেমাছ আছিলোঁ, এতিয়া মোক কোনেও চিনি নাপাব। তোমালোকে মন বেয়া কৰিব নালাগে দিয়া। টিকটকহে বন্ধ হৈছে, তোমালোকৰ ঘৰৰ পৰা কোনোবাই খেদি দিয়া নহয় নাই। তোমালোকক দেশৰ পৰা কোনো খেদা নাই নহয়, টিকটকটোহে গৈছে। তোমালোকে ভাল ভাল কাম কৰা, তোমালোকৰ নিজৰ প্ৰতিভাখিনি বিকাশ কৰা, তোমালোকৰ মানুহে তেতিয়া এনেও চিনি পাব। আৰু এইবোৰ পপুলাৰিটি কেইদিনমান হোৱা নাই। তুমি ভাল ভাল কাম কৰাইছে, তোমালোকৰ গোটেই জীৱনটোৰ কাৰণে মানুহে চিনি পাব, বুজিছানে? সেইটোৱে তোমালোকৰ নিজৰ নিজৰ যিবোৰ সুপ্ত প্ৰতিভা আছে সেইবোৰ বিকাশ কৰা, মানুহক দেখুওৱা, দেখিবা নহয় তোমালোকৰ টিকটকতকৈ বেছি পপুলাৰিটিহে পাবা আৰু সকলোৱে বেছি মৰম কৰিব। আৰু সেইবোৰ পপুলাৰিটি একেবাৰে তোমাৰ মৰণকালৰ পিছলৈকে থাকি যাব। হয় ঠিকে কৈছে। এতিয়া তোমালোকে ইয়াত মন মাৰি কান্দি কাটি নাথাকিবা। মানুহে দেখিলে কি ভাবিব বোলে ইমান ডাঙৰ ডাঙৰ ছোৱালীকেইজনীয়ে ৰাস্তাত বহি কান্দি আছে। হয় ঠিকেই কৰিছে মানুহবোৰে। এইটো মুখখন চাগোতে মেকআপ গ'ল দেখোন। এতিয়া কান্দি কাটি নাথাকো, আমি খাবলৈ যাওঁ ব'ল, টিকটকহে কৈছে। হয় ঠিকেই কৈছে, যাওঁ ব'ল খাই লওঁগে দুজনীয়ে। হেল্ল' ফ্ৰেণ্ডছ, এই ভিডিঅ'টো বনোৱা হৈছে কেৱল মনোৰঞ্জনৰ বাবেহে। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো টিপিবলৈ নাপাহৰিব। গতিকে আমি নতুন ভিডিঅ'লৈ আকৌ আহিম। গতিকে বাই বাই ফ্ৰেণ্ডছ।